স্বাগতম জনাইছোঁ পুনৰ এটা নতুন ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টো খুবেই ভাল লগা হ'বলৈ গৈ আছে কাৰণ গোলাঘাটত অৱস্থিত মেডিটি ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰৰ সমূহ পৰিয়ালবৰ্গ আজি আমি গৈ আছোঁ বৰপথাৰ চহৰৰ মাজমজিয়াৰ বৰপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ, কাৰণ তাতেই আমাৰ মেডিটি পৰিয়ালৰ স্বত্বাধিকাৰী ডক্টৰ অংকু গগৈ আৰু অচিন্ত শৰ্মা বৰদলৈ সহযোগত বৰপথাৰ প্ৰেছ ক্লাবে এটি বিনামূলীয়া স্বাস্থ্য শিবিৰ আয়োজন কৰিছিল। সেয়েহে আমি মেডিটি পৰিয়াল সমূহ কৰ্মকৰ্তা বৰপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গৈ পুৱা 7 বজাত উপস্থিত হৈছিলোঁ। তো সকলোৱে সহযোগত আমি এটি সুন্দৰ অনুষ্ঠান আয়োজন কৰিছিলোঁ, য'ত নেকি বিনামূলীয়া স্বাস্থ্য শিবিৰৰ সকলোবিলাক সা সুবিধা কৰা হৈছিল। 9টা বজাত সকলোবিলাক জনসাধাৰণ আহি উপস্থিত হৈছিল আৰু কোনো অসুবিধা নোহোৱাকৈ সম্পূৰ্ণ ধুনীয়াভাৱে আমি অনুষ্ঠানটো আয়োজন কৰিছিলোঁ। অনুষ্ঠানটোৰ আৰম্ভণিতে এখন সুন্দৰ সভা আয়োজন কৰা হৈছিল, য'ত নেকি উপস্থিত আছিল বৰপথাৰ চহৰৰ কেইবাজনো গণ্যমান্য ব্যক্তি, লগতে পৌৰপতি। আমাৰ লগত আছিল ডাক্তৰ সৌৰভজ্যোতি শৰ্মা, তেখেত হৈছে নিউৰলজি চাৰ্জন, আৰু লগতে আছিল মেডিচিন বিশেষজ্ঞ ডাক্তৰ কবিতা বৰদলৈ বাইদেউ। তো তেখেতলোকৰ সহযোগত আমি অনুষ্ঠানটো এইদৰে পালন কৰি গৈছিলোঁ সুকলমে। লগতে বৰপথাৰৰ সকলো জনসাধাৰণে আমাৰ লগত সহযোগ কৰিছিল, তেখেতলোকেও নিয়াৰিকৈ আমাক অনুষ্ঠানটো কৰাত সহায় আগবঢ়াইছিল। আমি ব্লাড চেম্পল কালেকশ্যনৰ লগতে মেডিচিনো বহুতবিলাক বস্তু বিনামূলীয়াকৈ দিয়াৰ আয়োজন কৰিছিলোঁ। ইয়াতে সকলোবিলাক মানুহে সুকলমে বস্তুবিলাক পোৱাৰ বাবে বহুতেই ভাল পাইছিল আৰু আমাক তেওঁলোকে বহুতেই ধন্যবাদ দিছিল। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে আমি কিদৰে কামবিলাক আয়োজন কৰিছিলোঁ। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ যে আমি কিদৰে নিয়াৰিকৈ এই অনুষ্ঠানটো পালন কৰিছিলোঁ আৰু আমি কি কি ব্যৱস্থা কৰিছিলোঁ। লগতে বৰপথাৰবাসীলৈ আমি বহুত ধন্যবাদ জনাইছোঁ যে তেওঁলোকে আমাক এই অনুষ্ঠানটো কৰাত বহুতেই বেছি সুবিধা আৰু লগতে সহযোগ আগবঢ়াইছিল। মেডিটি পৰিয়ালে এইদৰে বহুতবিলাক সেৱা আগবঢ়াই গৈছে, বিনামূলীয়াকৈ বহুতবিলাক চিকিৎসা সেৱা প্ৰদান কৰিছে, লগতে ৰাইজ উপকৃত হৈছে। বৰপথাৰবাসীক বহুত ধন্যবাদ যে তেওঁলোকে আমাক এই অনুষ্ঠানটো সহযোগ কৰাৰ বাবে। আমি এইদৰে বহু সময় যোৱাৰ পিছত নিজৰ আহাৰ গ্ৰহণ কৰিলোঁ আৰু সুকলমে আমি সকলোবিলাক আহি নিজৰ মেডিটি ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰত উপস্থিত হ'লোঁ। এইদৰে আগলৈ আমি জনকল্যাণমূলক আঁচনি আৰু জনকল্যাণৰ হকে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ লৈছোঁ বিদায়। ধন্যবাদ।